Contestant number 1. Thank you, sir. Kuboratri, Bhoksong Baki Raj. Namaskar. পৰিচয় দিয়া। নমস্কাৰ, মোৰ ফালৰ পৰা শাৰদীয় দুৰ্গা পূজাৰ সকলোকে শুভেচ্ছা থাকিল। মোৰ নাম নিশা ৰংহাংপি, মই 9ম শ্ৰেণীৰ ছাত্ৰী। মোৰ ঘৰ হৈছে ভক্সক। মই নাচি ভাল পাওঁ। ধন্যবাদ। থেংক ইউ। তোমালৈ আমি এটি প্ৰশ্ন সুধিম। প্ৰশ্নটি হ'ল, আমাৰ অসমৰ ৰাজধানীৰ নাম কোৱা। দিছপুৰ। থেংক ইউ। ধন্যবাদ। নেক্সট। Nampak lem ring. তোমাৰ পৰিচয়টো কোৱা। নমস্কাৰ, শুভৰাত্ৰি সকলোলৈ। মোৰ নাম দীপান্বিতা তেৰণপি। মোৰ গাঁও ভক্সা। মই BA 5th ছেমিষ্টাৰ ছাত্ৰী। থেংক ইউ। তোমালৈ এটি প্ৰশ্ন সুধিব আমাৰ। ধন্যবাদ থাকিল। তোমাক এটা প্ৰশ্ন সুধো। অসমৰ সুধাখণ্ড বুলি কাক জনা যায়? নমস্কাৰ, মোৰ নাম অঞ্জনা টিপি। মই ভক্সক উচ্চতৰ মাধ্যমিক 9ম শ্ৰেণী।
মোৰ হবি হ'ল নাচা ভাল পাওঁ। থেংক ইউ তোমালৈ আমি এটি প্ৰশ্নটি হ'ল আমি যে বিশ্ব ৰাভা দিৱস পাতোঁ সেই দিৱস কোন তাৰিখে পালন কৰা হয় কোনদিনাহে আমি উদযাপন কৰোঁ কৰা হয় থেংক ইউ মাইকটো ওচৰত ল কোৱা মোৰ ঘৰ ভক্সং কিমান ক্লাছ পঢ়া দশম শ্ৰেণীৰ ছাত্ৰী। 10ম শ্ৰেণী যিহেতু তুমি 10ম শ্ৰেণীত পঢ়া মই এটি প্ৰশ্ন সুধিম তোমালৈ অসমীয়া মিডিয়াম হয়নে হয় আমাৰ ডক্টৰ ভূপেন হাজৰিকা সদাসন্থ তেখেতৰ এটি দিৱস আছে সেই দিৱসটি কি হিচাপে আমি পালন কৰোঁ নমস্কাৰ মোৰ নাম শ্ৰীমতী সোণাক্ষী সিংহা মই শংকৰদেৱ শিশু নিকেতন 6ষ্ঠ শ্ৰেণীৰ ছাত্ৰী মোৰ ঘৰ ভক্সং লাউপানী তোমাৰ ক্ৰমিক নাম সোণাক্ষী তোমাক আমি এটি প্ৰশ্ন সুধিম প্ৰশ্নটি হ'ল বিশ্ব পৰিৱেশ দিৱস কোন তাৰিখে পালন কৰা হয় নেক্সট সকলোৱে নিজৰ ক্ৰমিক নাম্বাৰটো ক'বা দেই Sason balaga. Akan sason ka. Ado nang boy tum. Kira no men ang kando nang boy. Ikan na bote. Ikan na bote. Make up for it. Jur de. My name is Clemenza Teranti. Wah. আৰু Hoy. Hoy, puno lai mar. পাৰিবানে Hoy. Puno ta ni. Supuna ta ni. Hoy. Marile marile. Apuna ta ni. Pani ko unti. Diktar hoy man. Ha? Kindu. Apuna kan ki pani ko unti ni. Tur sakali ni. Are fatak. ক'ৰ পৰা আহিছা ঠাকুৰমাৰী কিমান ক্লাছ পঢ়া ক্লাছ 1 যেহেতু তুমি ক্লাছ 1 পঢ়া মই তোমাক এটি সৰু প্ৰশ্ন এটি সুধিম হ'বনে Indra teman cini ma. পাৰিবানে Teman cini ma ya. পাৰিবানে নাই Lagen. মই তোমাক প্ৰশ্নটো সুধিম মই প্ৰশ্ন সোধাই নাই Is Sibiraman Academy. My comic is 17. থেংক ইউ কিমানত পঢ়া বুলি ক'লা 5. ক্লাছ 5 ঠিক আছে তুমি যেহেতু ক্লাছ 5 পঢ়া
তো তোমালোকে স্কুলত গ্ৰামাৰ পোৱা নে? পোৱা। গ্ৰামাৰত আমি সাধাৰণতে পঢ়োঁতে আমি ভাৱেল পাইছোঁ। ভাৱেল পাইছানে নাই? ভাৱেল পাইছা? কেইটা ভাৱেল থাকে? 5টা। নহয়। থেংক ইউ। 5 নমস্কাৰ, মোৰ নাম শ্ৰীমতী শিল্পা দাস। মই সপ্তম শ্ৰেণীত পঢ়োঁ। মোৰ গাঁৱৰ নাম লাওপানী। আৰু তোমাৰ ক্ৰমিক নম্বৰ? 12। তোমাৰ ক্ৰমিক নম্বৰ 12 হয়নে? লাজ কৰিছা পিছে হয়নে? লাজ কৰিছা নে নাই? আজি ফাৰ্ষ্ট টাইম কৰিছা হয়নে? তুমি যিহেতু ধুনীয়া সাজপাৰ পিন্ধি আহিছা, তো সেইটোৰ ওপৰতে মই এটি প্ৰশ্ন সুধিম। যিহেতু আমাৰ পূজাৰ বতৰ হয়নে? হয়নে নহয়? আজি কিমান তাৰিখ আছিল? আজি 10 তাৰিখ হয়নে? আজি আমি 10 তাৰিখ ইয়াতে পূজা উদযাপন কৰিছোঁ। এই আজি দিনটো মই 3টা অপশ্যন দিম তোমাক। তোমাৰ নিজৰ পৰিচয় দিয়া। নমস্কাৰ, শুভ সন্ধিয়া। মোৰ নাম শ্ৰী লিপিকা ডেকা। ডেকা ল'ৰা মানে দুৰ্গা পূজা মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনালোঁ। মই BA 3rd চেমত পঢ়োঁ আৰু মোৰ ঘৰ ভকচং লাওপানী। ডেকা ল'ৰা 26। যিহেতু তুমি BA 3rd চেমত পঢ়া হয়নে? হয়। তো তোমাক এটি জটিল প্ৰশ্ন সুধিম। এইটো একচুৱেলি প্ৰশ্নও হয় আৰু তোমাৰ ফালৰ পৰা মানে তোমাৰ থিংকিং কি সেইটোহে মই চাম। ঠিক আছে? প্ৰশ্নটি হ'ল, যদি তোমাক আজিৰ দিনটোৰ কাৰণে এদিনৰ কাৰণে তোমাক যদি মুখ্যমন্ত্ৰী বনাই দিওঁ বা মুখ্যমন্ত্ৰী পদত যদি নিয়োগ কৰি, তোমাৰ প্ৰথম পদক্ষেপ কি হ'ব? পুলিচ লাহৰ কাংৰে তোমাৰ পজিটিভটো কোৱা। Kangnik tarung dupi, ingnik cet. আৰু এবাৰ ক'ব। তোমাক যদি এদিনৰ কাৰণে চিফ মিনিষ্টাৰ পদত নিয়োগ কৰি দিওঁ, মানে চিফ মিনিষ্টাৰ তোমাক বনাই দিলোঁ আজি দিনটোৰ কাৰণে এদিনৰ কাৰণে, তোমাৰ প্ৰথম পদক্ষেপ কি হ'ব? তুমি মানে হাতত কি কাম ল'বা? প্ৰথম পদক্ষেপ তোমাৰ কি হ'ব? Dari benam penuh. Lejar. নেক্সট দুটা আছে। তোমাৰ পৰিচয় দিয়া। নমস্কাৰ, মোৰ নাম সুবিতা টিপি। মই 9ম শ্ৰেণীৰ ছাত্ৰী। মোৰ গাঁৱৰ চাৰিটি গাঁও। তোমাৰ ক্ৰমিক নম্বৰ কোৱা। 24। 9ম শ্ৰেণীত পঢ়া হয়নে? প্ৰৱেশদ্বাৰ চহৰ হিচাপে কোনখন নগৰক কোৱা হয়? ক্ষমা কৰি দিব নোৱাৰে। হ'ব, থেংক ইউ। উত্তৰটো আছিল
মোর নাম শ্রেণীর ছাত্রী। মই তিগান ক্রমিক নাম্বার হ'ল 25। তোমাক মই মা কামাখ্যা মন্দিৰ চিনি পোৱা কিতাপত পাইছানে নাই উমানন্দ গৈছানে নাই নাম শুনিছানে নাই উমানন্দ শুনা নাই তোমাক এটি সহজ প্ৰশ্ন সুধিম হ'বনে হ'ব অসমৰ আটাইতকৈ সৰু নদীদ্বীপ কোনটো বা কি এইখন হৈছে বিশ্বৰ ভিতৰতে আটাইতকৈ সৰু নদীদ্বীপ থেংক ইউ ভুল হৈছে তোমাৰ নেক্সট